হাই হেল্ল' গাইছ, কি খবৰ আপোনালোক? আশা কৰোঁ নিশ্চয় ভাল আৰু মোৰো ভাল। আৰু যাৰ যাৰ বেয়া চলিছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনালোকৰো ভাল হয়। তো আজি মই ঘৰলৈ ছুটি লৈ আহিলোঁ। আহি একমাত্ৰ মই আপোনালোকৰ কাৰণে আহিছোঁ। আপোনালোকৰ ভিডিঅ' দিবলৈ চেষ্টা কৰি আছোঁ মই, কিন্তু কি কৰিব কৰ্মৰ কাৰণে ব্যস্ত হয়। তো তেনেকৈ ভিডিঅ' দিব পৰা নাই। তো বেয়া নাপাব, তো আজি ভিডিঅ'টো চাই থাকিব। তো ধামাকা হ'ব ৰাতিলৈ। আৰু মোৰ লগৰ দুজন আহি আছে, বৰ্তমান আহি পোৱা নাই। আমি এনেকৈ ৰখি আছোঁ, তো এতিয়া আহি পাব। তো আপোনালোকক দহাই আছোঁ গাইছ, এনেকৈ ৰখি আছোঁ বাৰু। বৰ্তমান ইহঁত আহি পোৱা নাই, গম পাব আৰু আপোনালোকক দহাই আছোঁ কোন আহি আছে। তো স্পেচিয়েলি হ'ব চাগে। তো ইহঁতে ঠগাই নে কি কয় সেইটো বাৰু মই নাজানো। তো চাই থাকক বাৰু ভিডিঅ'টো কেনেকুৱা। এটা কথা কয়, ইহঁতে আহিবনে নাহে? মানে মই কি ক'ম গোবিন্দাটোক, মানে ঠগবোৰ যেন লাগি আছে, নাহাই যেন লাগি আছে মোৰ ন, মোৰো সেনেকুৱা লাগি আছে। তো গাইছ, আপোনালোকে দেখিছে বহুত ৰাতি হৈ গ'ল, আমি এনেকৈ ৰখি আছোঁ। তো এনেকুৱা জ্বালা দিব বুলি ইহঁতে ভাবা নাছিলে সপোনত। তো তই কি কবি কেনে? মানে কিবা কিবা আপি চাপিৰ অলপ কৰিছে আৰু সেইকাৰণে অহা নাই। ঠিক ভাই, ঠিক কথা নহয়। ঠিক টাইম অন্তত আহি পালে। তো কোন আহিছে আপোনালোকক দহাই আছোঁ। হয়তো আপোনালোকে ইহঁতৰ ভিডিঅ' চাই তো দহাই আছোঁ। এক ছেকেণ্ড আছে আৰু এইফালে এলেক্স আছে। তো ভাই কেনেকুৱা লাগিল ক? বহুত ভাল লাগিল আৰু নিবৰিমাৰো বহুত ভাল লাগিল। আৰু এটা কথা কি জানানে গোবিন্দা, তামোলপুৰ আহিছোঁ, তোমালোকে ইমান ধুনীয়াকৈ তামোলপুৰ এখন এক্সপ্ল'ৰ কৰিব চেষ্টা কৰিছা। আৰু কাইলৈকে আমি যিহেতু আমি বেলেগ ঠাইত যাম, আমি ভূটান যাম, বগামাটি যাম, কিবা এটা ভাল লাগিব। আৰু প্ৰবীণদা য'ত তামোলপুৰ ফাৰ্ষ্ট টাইম আহিছোঁ ফাৰ্ষ্ট টাইম মানে মই সৰুতে আহিছিলোঁ গোবিন্দা, কিন্তু মই এনেকুৱা এটা ভাইব লৈ অহা নাই। মানে এটা ঠাণ্ডাৰ খেৰেঙা বতাহ এটা, এই বতৰত তোমালোকে জানে ইমান গাড়ী দি ভাল লাগিল, কিবা এটা ভাল লাগিল। গোবিন্দা মানুহটো বহুত ভাল। তো কাৰণ ইয়াৰ খাতিৰতে আহিছোঁ। ই মানে বহুত আগৰ পৰা কৈছিল, সেইকাৰণে আহি গ'লোঁ আজি ফাইনেলি। আৰু একেলগে আজি বঢ়িয়া আৰু আজি খবা চবা চাম। আৰু আমাৰ ৰাতি খবৰ আছে, গোবিন্দা কৈছে নে নাই? ঠিক আছে একদম মজা লাগিব। আপোনালোকে ভিডিঅ' চাই থাকক। আৰু গোবিন্দা চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে ভিডিঅ'টো লাইক কৰিব নাপাহৰিব। একদম মজা আৰু একদম আল্টিমেট। এই ঋতুৰাজ আৰু এলেক্স আৰু এইবিলাক এটা প্ৰশ্ন হৈ যাব, ক'ব পাৰে নে নাই চাই কৈছোঁ আপোনালোকে। তো এলেক্স ভাই, এটা কথা সুধো, বেয়া ভাবি নেকি? নাই কওক। মানে তই যদি বিয়া পাতা, আচ্ছা, তই চুলি লম্বা ছোৱালী বিয়া পাতিবি না চুলি কাটা ছোৱালী? মই চুলি লাম্বা ছোৱালী বিয়া পাতিম। কাৰণ কিয় জানানে? চুলি লাম্বা যেতিয়া চুলিবিলাক চুচিব, এই চুচতে যিবিলাক চুলি সৰিব, সেই সৰা চুলিবিলাক আমি কিহত মানে ব্যৱহাৰ কৰিব পাৰিম জানানে? সেই চুলিবিলাক আমি বেছি পেলাই বাচন ধোৱা, কাপোৰ ধোৱা, সেই চাবানবিলাক কিনিব পাৰিম। আমাৰ পইচাটো অলপ কমতে হৈ যাব। সেইকাৰণে চুলি লাম্বা ছোৱালী সদায় আপোনালোকে বিয়া কৰিব, ময়ো বিয়া কৰিম। কাৰণ চুলি লাম্বা চুলিবিলাক বেছি পেলাই বাচন ধোৱা, কাপোৰ ধোৱা, কিবা কৰা, চেম্পু টেম্পু আদি বস্তুবিলাক আদি বস্তুবিলাক কিনিব পাৰিব। ঠিক তই এই আইডিয়াটো ক'ত শিকিছ? এই আইডিয়াটো মই তোৰ পৰা শিকিছোঁ। কাৰণ কিয় জানানে, তই কেতিয়াবা মানে মাজে মোক কৈ থাকা নহয়, আমি এতিয়া অন কেমেৰাটো কৈ আছোঁ, তই কিছুমান টাইমত মোক অফ কেমেৰাটো কওঁ না, সেই কথাবিলাক মই অতি কেমেৰাত ব্যৱহাৰ কৰিছোঁ। সেইটো গাইছ, এতিয়া আমি 8:30 বজাত আমি সভা চাব যাম, একদম মজা লাগব বে। মজা এই গাইছ, এটা কথা কি জানো না, মোৰ দৰে যদি ই মাইনচলৈ ধ্বংস হৈ যাব, সঁচা কথা কৈছোঁ, ই ধ্বংস হ'ব। সঁচাকৈ কৈছোঁ, আপোনালোকে বিশ্বাস নকৰিব পাৰে, ই মোৰ লগত থাকিলে ধ্বংস হ'ব। সঁচা কথা কৈছোঁ গাইছ। এইফালে কচুবাৰী সভা চাব যাই থাকোঁতে এইফালে হঠাৎ তেলচুৰাক দেখা পালোঁ। তো আমাৰ ঘৰৰ কাষতে ঘৰ হয়। তো ভাই খবৰ কেনেকুৱা? ভাল একদম ভাল। বাকী কিবা এটা কৈ দি। দাদা চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব আৰু দাদাৰ ভিডিঅ'বোৰ চাই যাব। এটা কথা কৈছোঁ সঁচাকৈ, গাৰ্লফ্ৰেণ্ড আছে? নাই সেইখন নাই। মই ইনষ্টাগ্ৰামততো তামান ভাইৰেল হৈ আছে। ইনষ্টাগ্ৰামতে আছোঁ, গাৰ্লফ্ৰেণ্ড নাই না। তো ঠিক আছে দে বাৰু ভাই, তই থাকা। পিছত আৰু লগ পাম। হা এই গাইছ, ইহঁতক অকণমান ছাৰপ্ৰাইজ দিব। এইটো কোন জানো না? এইটো ময়েই চুলিকেইডাল লগাই ইহঁতক অলপমান মানে বাইদেউ হিচাপত অলপ ইহঁতক সেই কৰিছে আৰু কেনেকুৱা কৰে চাওকচোন ভিডিঅ'টো, মজা হ'ব কিন্তু। ইহঁতক আৰম্ভ কৰা। দাদা খবৰ পাতি কেনেকুৱা? ভালে বোলে আহি পাইছে না? ভালে বোলে আহিলোঁ। বাকী আপোনাৰ নামটো? মোৰ নাম প্ৰিয়ংকা কলিতা। আমাৰ বাবুটোৱে আকৌ ডিষ্টাৰ্বটো দিয়া নাই? নাই। বাকী গোবিন্দা ক'ত গ'ল? গোবিন্দা আছে ইফালে ক'ৰবাত। ভালে আহি পাইছোঁ। বাকী বাইদেউ আপোনাক লগ পাই বহুত ভাল লাগিল। আৰু এনেই ভাত বনাব জানেনে আপুনি? জানে ন? আৰু আপোনাক কিন্তু একদম ভাল লাগিছে দেই। আপোনাক মই ভালে আহি পাইছোঁ। বাবুই ভালে লৈ আহিছে না? লৈ আহিছিলোঁ। গোবিন্দা ক'ত গৈছে ন? গোবিন্দা আছে অকণমান ঘূৰি আহিফালে। আচ্ছা। আপুনি গোবিন্দাৰ ভণ্টি হয় নেকি? মই ভণ্টি। গোবিন্দাৰ দৰে মুখখন মানে একে চেম কিন্তু দাঢ়িকেইডাল মোৰো গৈছে। দাঢ়ি কিন্তু মই কিন্তু ছোৱালী মানুহৰ দাঢ়ি দেখা পোৱা নাছিলোঁ। চৰি দাদা, মানে মই দাঢ়িকেইডাল দেখা পাই দাদা বুলি কোৱা গৈছে। একো নাই। বাকী আপোনাৰ এটা বস্তু ভাল লাগিছে তোমাৰ। ইটছ অ'কে।
আপুনি বুলি তো নালাগে চাগে হ'ব না না তুমি বুলি ক'লে হ'ব ন নিজৰ ভণ্টি হিচাপত কোৱা না অঁ আচ্ছা 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 তোমাক দেখা পাই এটা বস্তু কি জানানে নিবিড়মা আৰু মোৰ মানে মনটো পিহলি গৈছে চৰি পিছলি গৈছে সঁচাকে একদম সঁচাকে নাই নালাগে প্লিজ মই নালাগে বিয়া হ'ম দিয়ক মই ইয়াৰ লগতে বিয়া হ'ম দিয়ক মই বেলেগৰ লগত নহয় চাহ দি দিলোঁ বাৰু বেছি একো দিব পৰা নাই বাৰু এইটো কি বিস্কুট গুড ডে বিস্কুট যিয়ে নহওক বাৰু তো ভাই বেছি দেৰি কৰিব নালাগে তো চাহটো খাই লওঁ ঠাণ্ডাৰ কথা নিবিদা তো ঠাণ্ডা বতৰ যিহেতু গৰম গৰম চাহটো খাই লওঁ তো কিবা কবি ভাই তোৰ শিখৰ মুখত আছে ঠিক আছে বাৰু ভাই এনেকৈ কচুবাৰী সভা চাবলৈ যাই আছোঁ তো প্ৰায় 10টাই বাজি গ'ল তো আপোনালোকক দেখাবলৈ বৰষুণক নেওচি তো গৈ আছোঁ তো ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে যাবি সভা চাবা তাৰমানে যিহেতু 6জন মানুহ যাম তো 3খন বাইক লৈ যাম তো দুজনকৈ 3জনকৈ আমি নাযাওঁ তো ভিডিঅ'টো চাই থাকিবচোন বাৰু এনেকৈ যাই আছোঁ কচুবাৰী সভা চাবলৈ তো বৰষুণ বহুত বেছিয়ে বৰষুণ দি আছে তো যিয়ে নহওক বাৰু বৰষুণক নেওচি আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ তো যেনেকৈ নহওক আজি কচুবাৰী সভা দেখাম তো চাই দিয়ক ভিডিঅ'টো লাষ্টলৈকে আমিতো ভাত পানী খাই আহিলোঁ তো আমি খালে নহ'ব তো বাইকখনকো তেল ভৰাই লওঁ তো তেল ভৰাই পেলাই কচুবাৰী সভাত লগ পাই আছোঁ এনেকৈ যাই আছোঁ কেনেকুৱা বৰষুণ দেখিছেনে যাই আছোঁ তো লগ পাই আছোঁ বোলো গান গাই গাই যাই আছোঁ আমি তেনেকুৱা ৰাতিৰ প্ৰগ্ৰেম ৰাতিৰ সেইটো আৰ্মি কেম্পটো দেখা পাই আমাৰ ফজৰ গান মানে মুখৰ পৰা ওলাই গ'ল গাইছ কি কম আৰু তাৰমানে এনেকুৱা এটা ভাল লাগিছে না এই বৰষুণত তিতি মানে ফাংচন চাবলৈ আহিছে গান লগাই গান গাই বহুত বেছিয়ে বৰষুণটো কেনেকৈ বহি আছে মানুহবিলাকে চাওকচোন ইমানে বৰষুণ বহুত বেছিয়ে মানুহটো বৰষুণ দি আছে চব তো গাইজ কি ক'ব আৰু বৰষুণৰ কাৰণে গোটেই মানুহ ঘৰমুৱা হৈ আছে চব গাইজ তো বৰষুণ বহুত বেছিয়ে দি আছে তো আজিলৈ বাই বাই তো এবছৰ আগত লগ পাম আৰু এবছৰ পিছত তো চাব তো গাইজ সভা চাই আহি গ'লোঁ তো বহুত বেছিয়ে বৰষুণ দি আছিল সেইকাৰণে বহুত বেছি দেখাব নোৱাৰিলোঁ তো বেয়া চেয়া নাপাব তো নিশ্চয় আৰু এবছৰ পিছত দেখাবলৈ চেষ্টা কৰিম তো আজিলৈ ভিডিঅ'টো এইখিনি আছিল তো যোনে যোনে নতুনকৈ চাই আছে মোৰ ভিডিঅ' তো প্লিজ ভাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিম আজিলৈ বাই বাই জয় আই অসম